Hello students, আজি ক্লাস 9 The Road Not Taken নামৰ এখন পয়েমটোৰ বিষয়ে আলোচনা কৰিম। এই পয়েমটো ৰবাৰ্ট ফ্ৰষ্ট নামৰ এজন আমেৰিকান কবিয়ে ধুনীয়াকৈ এটা ছাত্ৰৰ জীৱনৰ লগত এটা সংগতি ৰাখি এটা ভাল এটা কবিতা লিখিছে। এই কবিতাটিত এজন ছাত্ৰৰ জীৱনত কি কৰিব লাগিব আৰু কেনেকৈ চলিব লাগিব সেই কথাখিনি এই পয়েমটো ধুনীয়াকৈ ফুটাই তুলিছে। গতিকে তোমালোকে ভিডিঅ'টো বহুত মনোযোগেৰে চাবা আৰু তোমালোকে নিজৰ প্ৰেক্টিকেল লাইফৰ লগত মিলাই চাব পাৰিবা। গতিকে আমি এতিয়া আৰম্ভ কৰোঁ। দ্য ৰোড নট টেকেন, তোমালোকে এইখিনি অৰ্থ চাগে বুজিয়ে পাইছা। ৰোড মানে হ'ল ৰাস্তা আৰু নট টেকেন মানে যিটো লোৱা হোৱা নাছিলে, মানে যিটো বাছনি কৰা হোৱা নাছিলে ৰাস্তাটো, সেই ৰাস্তাটোৰ কথা কোৱা হৈছে। আৰু এই কবিতাটো লিখিছে আমেৰিকান কবি ৰবাৰ্ট ফ্ৰষ্ট আৰু তেওঁ এজন ৱেল ন'ন পয়েম হয়, ৱেল ন'ন পয়েট হয় আৰু তেওঁ এটা বহুত জনপ্ৰিয় এখন কবিতা। এই কবিতাটো বহুত জনপ্ৰিয় হৈছে আৰু ইয়াত কি কৈছে, ইয়াত বেচিক্যালি তেখেতে মেকিং চইচেছ মানে মানুহৰ জীৱনত তেওঁ যিখিনি বাছনি কৰে মানে নিৰ্বাচন কৰে, সেই নিৰ্বাচনৰ বিষয়ে এই কবিতাটি লিখিছে। এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ, আৰু যি বাছনিয়ে বা যি চইচে আমাৰ জীৱনটো এটা আকাৰ প্ৰদান কৰে। ৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকান পয়েট হু ৰাইট চিম্পলি, যিজনে একেবাৰে সাধাৰণভাৱে লিখে বাট ইনচাইটফুলি, যাৰ এটা গভীৰ মিনিং থাকে আৰু এটা কমন এণ্ড অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ, মানে একেবাৰে মিল থকা আৰু সাধাৰণ এটা অভিজ্ঞতাৰ পৰা ওপৰত ভিত্তি কৰি এই কবিতাবিলাক ৰচনা কৰিছে, বিশেষকৈ এই কবিতাটো। গতিকে কবিতাটোত কি আছে এতিয়া আমি চাওঁ। ইয়াৰ যিটো প্ৰথম ষ্টেঞ্জা আমি আগতে চাই লওঁ। Two roads diverged in a yellow wood, and sorry I could not travel both, and be one traveler long I stood, and looked down as far as I could to where it bent in the undergrowth. ইয়াত কবি ৰবাৰ্ট ফ্ৰষ্টে এখন জংঘলৰ কথা কৈছে। উড মানে হ'ল হাবি বা জংঘল, আৰু কৈছে য়েলো উড মানে হাবি জংঘল। যেতিয়া গছৰ পাতবিলাক পকি যায় তেতিয়া ইয়াৰ ৰংটো হয় হালধীয়া হয়, য়েলো হয়। গতিকে এটা হালধীয়া জংঘলৰ কথা কৈছে। আৰু ইয়াত বিশেষকৈ যিটো অটম ছিজনত গছৰ পাতবিলাক যেনেকুৱা অৱস্থা হয়, মানে পকি য়েলো হৈ যায়, হালধীয়া হৈ যায়, তেতিয়া সেইটো সময়ৰ কথা কৈছে। টু ৰোডছ ডাইভাৰ্জ ইন এ য়েলো উড, এনেকুৱাকৈ দুটা ৰাস্তা ডাইভাৰ্জ হৈ গৈছে, এনেকৈ দুটা ৰাস্তা দুইফালে ভাগ হৈ গৈছে। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, আৰু ধৰি লোৱা হ'ল ইয়াতে ৰবাৰ্ট ফ্ৰষ্ট আছে আৰু এইফালে এটা ৰাস্তা গৈছে, এইফালে এটা ৰাস্তা গৈছে। গতিকে কবিয়ে কৈছে যে তেওঁ একেলগে দুটা ৰাস্তাত মানে যাত্ৰা কৰিব নোৱাৰে, ভ্ৰমণ কৰিব নোৱাৰে, সেইটোৱে কৈছে। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, মানে এইটো আৰু এইটোত একেলগে তেওঁ যাব নোৱাৰে, এইটো কোনো মানুহেই যাব নোৱাৰে। গতিকে সেই কথাটো ইয়াত কৈছে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, আৰু মই এজন যাত্ৰী হিচাপে লং আই ষ্টুড, ইয়াতে কবি ৰবাৰ্ট ফ্ৰষ্টে ইয়াতে বহু সময় থিয় হৈ আছিলে, মানে তেওঁ চিন্তা কৰি আছিলে কোনটো ৰাস্তা মই বাছনি কৰিম। এণ্ড লুক ডাউন এজ ফাৰ এজ আই কুড টু হুৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰথ, আৰু তেখেতে তাতে থিয় হৈ বহু সময় চিন্তা কৰিছিলে আৰু যিমান দূৰলৈকে তেওঁ চাব পাৰে, যিমান দূৰলৈকে মানে ৰাস্তাটো যিমানখিনিলৈকে চিধা আছিলে সিমানখিনিলৈকে তেওঁ চাব পাৰিব। গতিকে ৰাস্তাটো গৈ যদি এইফালে অলপ বেকা হৈ যায়, বেণ্ড হৈ যায় বা ইয়াতে কিবা গছ থাকে, তেতিয়াহ'লে তেওঁ ইয়াত চাব, মানে এইখিনিলৈকেহে চাব পাৰিব, এইখিনিতো চাব নোৱাৰে। গতিকে এইফালেও তেওঁ কেৱল ইয়াতে বেণ্ড হৈ থকা জেগাখিনি তেওঁ চাব নোৱাৰে। গতিকে তেওঁ ইমানখিনি, ইয়াৰ পৰা ইমানখিনি আৰু ইয়াৰ পৰা ইমানখিনি ৰাস্তাহে তেওঁ চাব পাৰে। গতিকে কৈছে যে মই যিমানখিনিলৈকে পাৰোঁ সিমানখিনি মই চাইছিলোঁ, আৰু যেতিয়ালৈকে এনেকৈ ৰাস্তাটো বেণ্ড হৈ যোৱা নাছিলে, মানে এনেকৈ বেকা হৈ যোৱা নাছিলে, মানে ইয়াতে গছ আছে, আণ্ডাৰগ্ৰথ মানে জোপোহা গছবিলাক আছে, গতিকে এই গছৰ আঁৰত থকা ঠাইখিনিতো চাব পৰা নাই। গতিকে যিমানখিনি চকু যায় সিমানখিনিলৈকে তেওঁ ৰাস্তাখিনি থিয় হৈ বহু সময় অপেক্ষা কৰি তাতে চাইছিলে। দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ, তাৰপিছত তেওঁ অন্য ৰাস্তাটো বাছনি কৰিলে, মানে সেই ৰাস্তাটো ভাল হ'ব বুলি। ধৰি লোৱা এইটো হ'ল 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ ৰাস্তা, মই জাষ্ট বুজাৰ কাৰণে দিছোঁ যে তেওঁ এই ৰাস্তাটো বাছনি কৰিলে, মানে বহু সময় চোৱাৰ পিছত
এই ৰাস্তাটো বাছনি কৰিলে নিশ্চিতভাৱে যেতিয়া কোনোবা এজনে কিবা এটা বস্তু বাছে সেইটো তুলনামূলকভাৱে অলপ ভাল তেওঁৰ ওচৰত ভাল লাগে কাৰণেহে তেওঁ বাছনি কৰে গতিকে ৰবাৰ্ট ফ্ৰষ্টে এই 2 নম্বৰ ৰাস্তাটো ধৰি ললো 2 নম্বৰ ৰাস্তাটো বাছনি কৰিছে কাৰণ এইটো তেওঁৰ ওচৰত অলপ ভাল লাগিছে এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেম এইটোৱে কৈছে যে সম্ভৱতঃ এইটো তেওঁৰ ওচৰত ভাল আছিলে মানে তেওঁ যেটো ক্লেম কৰিছিলে মানে তেওঁ যেটো নিৰ্বাচন কৰিছিলে এইটো অন্য ৰাস্তাতকৈ এই ৰাস্তাটো তুলনামূলকভাৱে অলপ ভাল আছিল বিকজ ইট ওয়াজ গ্ৰাসি এণ্ড ওয়ান্টেড ৱে কাৰণ এই 2 নম্বৰ ৰাস্তাটো যে বাছনি কৰিলে এইটো কিয় বাছনি কৰিলে কাৰণ এইটো গাহনিযুক্ত আছিল আৰু এইটো মানুহে কম খোজ কাঢ়িছিলে মানে এইটো ৰাস্তা দি মানুহ অহা যোৱা খুব কম বুলি তেওঁ অনুমান কৰি সেইটো ৰাস্তাটো বাছনি কৰিছিলে though as for what the passing there had warned them really about the same কিন্তু তেওঁ অলপখিনি যোৱাৰ পিছত মই কৈছিলো যে তেওঁ 2 নম্বৰ ৰাস্তাটো বাছনি কৰিলে তেওঁ অলপ দূৰ যোৱাৰ পিছত তেওঁ বুজি পালে যে এই ৰাস্তাটো তেওঁ যেনেকৈ ভাবিছিলে তেনেকুৱা নহয় এই যেটো 1 নম্বৰ ৰাস্তা আৰু 2 নম্বৰ ৰাস্তা প্ৰায় সমান মানুহেই অহা যোৱা বা যাত্ৰা কৰিছে তাৰমানে এইটোৰ দ্বাৰা তোমালোকে এটা বস্তু সাধাৰণভাৱে যদি এটা এক্সাম্পল হিচাপে লও ধৰি ললো তোমালোকে কিবা এটা জীৱনত এটা নিৰ্বাচন কৰিছা এটা বাছনি কৰিছা তোমালোকে জীৱনত কিবা এটা কৰিম বুলি বাছনি কৰিছা ধৰি ললো তোমালোকে আগবাঢ়ি গৈছা আগবাঢ়ি গৈ তোমালোকে যদি গৈ দেখা যায় নহয় এইটো মোৰ কাৰণে সুইটেবল নহয় গতিকে মোৰ কাৰণে ভাল নহয় গতিকে মই আকৌ উলাই গৈ আকৌ 1 নম্বৰ ৰাস্তাটো যাব পাৰিম কিন্তু তোমালোকে এইটো নোৱাৰা কিয়নো আমাৰ জীৱনত আমি আমাৰ এটাই জীৱন আৰু এই এটা জীৱনত আমি এটা চান্সই পাও যিকোনো কামেই নকৰো কিয় আমি সেই এটা কামেই কৰিব পাৰিম তাৰ পিছত ঘূৰি আহি আকৌ অন্য এটা ৰাস্তা বা নতুনকৈ এটা ধৰিব নোৱাৰো কাৰণ আমাৰ যেটো জীৱনকাল তেনেই কম গতিকে এই কমখিনি সময়ত ৰবাৰ্ট ফ্ৰষ্টে এটা ৰাস্তাৰ জৰিয়তে বুজাইছে যে আমাৰ হাতত দুটা ৰাস্তা থাকিব এটা ভাল এটা বেয়া কিন্তু আমি যেতিয়া বাছনি কৰিম তেতিয়া আমাৰ শুদ্ধ বাছনিটো ঠিক হ'ব লাগিব আমি ভালটো বাছনি কৰিব লাগিব আৰু যদি হেতু আমি বেয়াটো বাছনি কৰি লও বাছনি কৰি আগবাঢ়ি যোৱাৰ পিছত আকৌ আমি সেই ভাল ৰাস্তাটো আমি যাব নোৱাৰো সেই কথাটোতে ৰাস্তাৰ জৰিয়তে বুজাব বিচাৰিছে তাৰ পিছত ইয়াতে থাৰ্ড স্টেঞ্জাত আমি আহো and both that morning equally lay in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back আৰু তাৰ পিছতে কৈছে and both that morning equally lay in leaves no step had trodden black মানে এই খুজ কাৰিলে যত মানে কলা এটা চিন বহে এটা ছাপ বহে সেই কথা মানে কলা এটা ছাপ বহে সেই কথাটোৰ কথা ইয়াত কৈছে যে সেই দিনা ৰাতিপুৱা মই দুইটাতে ইকুৱেলি মানে সমানভাৱে যেন তাতে নো ষ্টেপ মানে তাত কোনো ভৰিৰ সেই কলা চিন মই বিচাৰি পোৱা নাছিলো ও আই কেপ্ট দা ফাৰ্ষ্ট ফৰ এনাদাৰ ডে আৰু মই হেতু যেটো অন্য ৰাস্তা 1 নম্বৰ ৰাস্তাটো মই হেতু দ্বিতীয় দিনৰ বাবে মানে বেলেগ দিনৰ বাবে মই হেতু বাছনি কৰি থৈছিলো মানে মই বেলেগ এদিন হেতু ৰাস্তা দি খুজ কাৰি যাম বা ভ্ৰমণ কৰিম বা যাত্ৰা কৰিম এটো বেলেগ দিনৰ বাবে ৰাখিছিলো yet knowing how way leads on to way যদিও মই জানিছিলো কি জানিছিলো যে এটো মানে যে সেই ৰাস্তা দি গৈ থাকলে মানে আৰু বহুত ৰাস্তা ওলাই যাব গতিকে মই হেতু জানিছিলো I doubted if I should ever come back আৰু মোৰ এটো সন্দেহ হৈছিলে মানে মোৰ এটো ডাউট হৈছিলে যে মই আকৌ এটো সাগে এই প্ৰথম ৰাস্তাটো দি আকৌ মোৰ অহা যোৱা বা যাত্ৰা কৰা নহব বা হেতু ৰাস্তা দি মোৰ খোজকাৰা নহব মই এটো জানিছিলো তথাপিও মই সেই ৰাস্তাটো মানে বেলেগ এদিনৰ বাবে ৰাখি থৈছিলো তাৰ পিছত ফৰ্থ স্টেঞ্জা I shall be telling this with a sigh somewhere ages and ages hence মানে মই এটো একেবাৰে ডাঙৰ হোমনিয়াকাৰী কম ভৱিষ্যতে কম somewhere ages and ages hence মানে কৰবাত মানে ages and ages মানে বহু বছৰৰ কথা বুজাইছে মানে বহু বছৰ আগত মই এনেকৈ কম যে মানে এটা ডাঙৰকে হোমনিয়াকাৰী মই বহুত বছৰ পিছত এটো কম কি কম two roads diverge in a wood and I মানে এটা হাবিৰ মাজেৰে এটা জংগলৰ মাজেৰে দুটা ৰাস্তা আছিলে মানে ভাগ হৈ গৈছিলে আৰু মই এনেকৈ মই দি আই দি এটা মানে হাইফেন দিছে আৰু মই মানে আৰু বহুত কিবা কব মানে হোমনিয়াকাৰী হেখিনি বুজাব মানে হাবিৰ মাজত দুটা ৰাস্তা আছিলে আৰু মই এনেকৈ বুজাইছে তাৰ মানে
দুটা ৰাস্তা আছিল আৰু মই মানে এইটো পছন্দ কৰিলোঁ এনেকৈ বুজাইছে আৰু আই টুক দ্য ওৱান লেছ ট্ৰেভেল বাই আৰু মই কি কৰিছিলোঁ দুটা ৰাস্তাৰ মাজত এটা ৰাস্তা মই বাছনি কৰি লৈছিলোঁ যিটো ৰাস্তা দি মানুহে কম অহা যোৱা কৰিছিলে এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ আৰু যিটোৱে মোৰ সকলোখিনি পাৰ্থক্য আৰু এই ৰাস্তাটো বাছনি কৰাৰ মাজত মোৰ এই সকলোখিনি পাৰ্থক্য মানে আজি যি মই কৰি আছোঁ বা মই হ'ব পাৰিছোঁ সেইটো পাৰ্থক্যটো আছিলে কি এই মোৰ বাছনি কৰা যি দুটা ৰাস্তা আছিলে এই দুটা ৰাস্তা বাছনি কৰাৰ ফলত মোৰ আজিৰ এই অৱস্থা গতিকে সেই কথাটো এটা ডাঙৰ এটা সমনীয়াকাৰী মানে কবি ৰবাৰ্ট ফ্ৰষ্টে এনেকৈ বুজাইছে যে মই এটা ডাঙৰ সমনীয়াকাৰী বহু বছৰ পিছত ক'ম যে বহু দিন আগত মোৰ এনেকুৱা এটা অৱস্থা হৈছিলে মই দুটা ৰাস্তা পাইছিলোঁ তাৰ মাজত এটা ৰাস্তা মই বাছনি কৰিছিলোঁ আনটো ৰাস্তা পিছত যাবৰ কাৰণে মই ৰাখি থৈছিলোঁ কিন্তু মোৰ পিছত সেই ৰাস্তাটো যোৱা নহ'ল যদি মই গ'লোঁ হয় তেতিয়াহ'লে মোৰ এনেকুৱা হ'ল হয় মানে এই কথাখিনি তেওঁ লাষ্ট ষ্টেঞ্জাটোত এনেকৈ দৰে বুজাইছে যে মোৰ বাছনি কৰাটো আচলতে যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো মই আজিহে গম পাই আছোঁ গতিকে ইমান ধুনীয়া এটা কবিতা এটা পয়েম তোমালোকে নিজৰ জীৱনৰ লগত এতিয়া তোমালোকে প্ৰেক্টিকেল লাইফত বা নিজৰ জীৱনত এনেকুৱা ধৰণৰ দুটা ৰাস্তা পাবা তোমালোকে কোনটো ৰাস্তা ল'বা বা তোমাৰ ভাল লাগে সেইটো তুমি বহুত চিন্তা কৰি সঠিক ৰাস্তা ল'ব লাগিব আৰু এনেকুৱা যাতে নহয় ৰবাৰ্ট ফ্ৰষ্ট যেনেকুৱা ভৱিষ্যতে এনেকৈ ক'ব তোমালোকৰ যাতে এনেকুৱা ভাবিব লগা নহয় যে মোৰ এই ৰাস্তাটো লোৱা ঠিক হোৱা নাই সেই 1 নম্বৰ ৰাস্তাটো মই ল'লে এনেকুৱা হ'লো হয় বা 2 নম্বৰ ৰাস্তাটো যদি লোৱা নাই 1 নম্বৰটো লৈছে তেতিয়াহ'লে 2 নম্বৰ ৰাস্তাটো ল'লে মোৰ এনেকুৱা হ'ল হয় এইটো যাতে আফসোস কৰিব নালাগে গতিকে তোমালোকে সেই হিচাপে আগবাঢ়ি যাব লাগিব আৰু তোমালোকে শুদ্ধ ৰাস্তাটো বাছনি কৰি ল'ব লাগিব থ্যাংক ইউ এইখিনি আছিলে ভিডিঅ'টো ইয়াৰ কোৱেশ্চন আনসাৰখিনি পিছত লৈ আহিম তোমালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে ইয়াৰ নটিফিকেশনটো লগে লগে পাব পাৰা